নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। মই পংকজ শৰ্মাই আমাৰ স্বস্তিক নাৰায়ণা চেনেললৈ স্বাগতম জনাইছোঁ। আজি ২৬ ভাদ বৃহস্পতিবাৰ ১২ ছেপ্টেম্বৰ। সূৰ্যোদয় ঘণ্টা ৫:০৯:৩৩। সূৰ্যাস্ত ঘণ্টা ৫:২৪:৬। তিথি শুক্লা নৱমী ৰাতি ঘণ্টা ১১:৩৩:১২। নক্ষত্ৰ মূলা ৰাতি ঘণ্টা ৯:৫২:৪৮। যোগ আয়ুষ্মান ৰাতি ঘণ্টা ১০:৪০। কৰণ বালৱ। শিশু জন্মত ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ, বৰুণ যোগ দেৱাৰীগণ গন্ধৰ্বৰ অস্থি, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী কেতুৰ দশা। ৰাতি ঘণ্টা ৯:৫২:৪৮ যোৱাত নৰগণ অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। আদ্য ঋতু হ'লে ৩মহীয়া প্ৰতিহীনা যোগ, মতান্তৰে ৭দিনীয়া শুভগা যোগ। মৰণত দুখ নাই, যাত্ৰা নাই, শুভকৰ্ম নাই, নিষিদ্ধ লাও। ৰাতি ঘণ্টা ১১:৩৩:১২ যোৱাত কলমৌশাক কেৰেলা। প্ৰিয় বন্ধু বান্ধৱীসকল, স্বস্তিক নাৰায়ণা চেনেলটোৰ যোগেদি ৰাশিফলসমূহ চাই আপোনালোকে যদি সফল হৈছে তেন্তে স্বস্তিক নাৰায়ণা চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আমি আজিৰ ৰাশিফললৈ। মেষ ৰাশি শাৰীৰিক ক্লেশ, বৃষ ৰাশি নানা বিপদ, মিথুন ৰাশি মানসিক অৱসাদ, কৰ্কট ৰাশি ভাতৃ বিৰোধ, সিংহ ৰাশি কৰ্ম ব্যাঘাত, কন্যা ৰাশি ভয়ৰ সঞ্চাৰ, তুলা ৰাশি স্থান পৰিৱৰ্তন, বৃশ্চিক ৰাশি গৃহ বিবাদ, ধনু ৰাশি শুভাশুভ মিশ্ৰ ফল, মকৰ ৰাশি ৰক্তচাপত কষ্ট, কুম্ভ ৰাশি ঋণযোগ কষ্ট আৰু মীন ৰাশি বন্ধু। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি দৈনিক দি অহা সমাধানটি লৈ আহিছোঁ। আজিৰ সমাধানটি হৈছে তুলসী চিঙা নিয়ম বা বিধি। পূৰ্ণিমা, অমাৱস্যা, দ্বাদশী, সংক্ৰান্তিৰ দিনত তেল ঘঁহি বাঁহী গাৰে ৰাতি উভয় সন্ধ্যাত, অশুচি অৱস্থাত, ঔষধ কালত আৰু ৰাতি শোৱা বাঁহী কাপোৰেৰে তুলসী পাত ছিঙিব নাপায়। পূজাৰ বাবে প্ৰয়োজন হ'লে উক্ত তিথিলৈ বা উক্ত দিনলৈ লক্ষ্য ৰাখি আগৰ দিনতে তুলসী পত্ৰ ছিঙি ৰাখিব। পূজাৰ বাবে তুলসী তোলোতে ডাল ভাঙিবও নাপায়। নিম্ন মন্ত্ৰৰে তুলসী তুলিব। তুলসী গছৰ ওচৰলৈ গৈ ৩বাৰ হাত তালি দিব। বাওঁ হাতেৰে ডালত ধৰি লাহে লাহে নখ নলগাকৈ পাত তুলিব। তুলসী চিঙা মন্ত্ৰটো হৈছে ওম তুলস্যমৃত নমাসি সদাতং কেশৱ প্ৰিয়া কেশৱাৰ্থে চিন্নৌমিত্ৰাং বৰদা ভৱ শোভনে। আৰু প্ৰিয় বন্ধু বান্ধৱীসকল, চিঙা তুলসী ৭ ৰাতিলৈকে শুদ্ধ থাকে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।